ৰিভিউ মিটিং আছিলে কোকৰাঝাৰ ডিভিজন হিচাপে PWD ৰডছ আৰু বিল্ডিঙৰ 24-25 আৰু 25-26 কি স্কিম আছে নাই বা আসাম মালা বা ৱৰ্ল্ড বেংক বা নাবাৰ্ড বা যিমান চেণ্ট্ৰেল বা ষ্টেট স্পন্সৰ্ড যিবিলাক প্ৰজেক্ট আছে ইয়াৰ ওপৰত আমি ৰিভিউ লৈছে ডিটেইলছ আমাৰ কিছুমান প্ৰগ্ৰেছ হৈছে কিছুমান 100% কিছুমান আণ্ডাৰ প্ৰচেছ এনেকুৱা আছে যেন হওক আমি ডিভিজনৰ ইঞ্জিনিয়াৰসকলক PWD ৰডছ হওক বিল্ডিং হওক আমি ছেপ্টেম্বৰ মাহত আকৌ ৰিভিউ ল'ব তেতিয়া আপোনালোকে যিখিনি প্ৰগ্ৰেছ হোৱা নাই সেইটো আমাক প্ৰগ্ৰেছ দেখাব পাৰিব লাগিব যিসকলে কাম আৰম্ভই কৰা নাই সেইটো কণ্ট্ৰেক্টাৰসকলক ন'টিছ দিয়ক যাতে আমি ছেপ্টেম্বৰ যিটো আকৌ ৰিভিউ মিটিং হ'ব ইয়াত আমি যাতে ডিটেইলছ পাই যিখিনি 100% হৈ গ'ল সেইটোতো হৈ গ'ল কিন্তু বহুত বাকী আছে এতিয়াও ৰডছ আৰু বিল্ডিঙত কিছুমান কাম আৰম্ভই হোৱা নাই যেন হওক ইয়াৰ পিছত আমাৰ ফাইনেন্স কমিশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ 6 ফাইনেন্স কমিশ্যনৰ আৰু 15 ফাইনেন্সৰ ঠাইত আন ঠাইত সেইবিলাক জাষ্ট আৰম্ভণিহে হৈছে এইটো আমি ছেপ্টেম্বৰ মাহৰ প্ৰগ্ৰেছটো পাম